এটা প্ৰেক্টিকেল আপোনালোকক হেৰি দিছোঁ এক্সাম্পল দিছোঁ আমি আইচক্ৰীমৰ প্ৰতি এটা ফিল কৰোঁ ভাল পাওঁ আইচক্ৰীম খাই ভাল পাওঁ আমি বা আইচক্ৰীম আহা ভাল পাওঁ আইচক্ৰীম দেখিলে মনত কিবা এটা ফিলিংছ আহে ভাল লগা আহেনে নাই আহে কিন্তু ভাত দেখিলে তেনেকুৱা ফিলিংছ আহে নেকি কিবা ভাত আৰু ভাতৰ প্ৰতি ফিলিংছ কেতিয়া আহিব যেতিয়া ভাত খাব নাপাম 3 দিন আপোনাক ভাত খাব নিদিয়কচোন আপোনাৰ ভাতৰ প্ৰতি ফিলিংছ আহিব এই ফিলিংছটো হৈছে প্ৰেম আইচক্ৰীমৰ প্ৰতি যিটো ফিলিংছ আছে সেই ফিলিংছটো কোনো প্ৰেম নহয় আইচক্ৰীম নাখালেও আপুনি বাচি থাকিব কিন্তু ভাত নাখালে আপুনি বাচি থাকিব পাৰিব নেকি তো ভাতৰ প্ৰতি কোনো ফিলিংছ নাই কিন্তু ভাতৰ প্ৰতি যি আছে সেইটো হৈছে ৰিয়েল লাভ ফিলিংছ নাই ইয়াত কিন্তু আইচক্ৰীমৰ প্ৰতি তামাম ফিলিংছ চকলেটৰ প্ৰতি তামাম ফিলিংছ কিন্তু ভাতটো বুঢ়া হোৱালৈকে আপুনি খাই থাকিব আইচক্ৰীম খাব নোৱাৰে বুঢ়া হোৱালৈকে মানে কথাটো কৈছোঁ বা চকলেট আপুনি দুদিন পাছত বাদ দিছোঁ আজিকালি আৰু ইচ্ছা নাযায় তো ফিলিংছ ক'ত গ'ল আপুনি ভাতত কৰিতো চকলেটৰ প্ৰতি বেছি ফিল কৰিছিল না ক'ত গ'ল ফিলিংছ তো মনত ৰাখিব আপুনি যদি আজি কাৰোবাক ভাল পায় যদি ফিলিংছ আছে জাষ্ট আপোনাৰ প্ৰেমটো